নমস্কাৰ আমাৰ এই কথা অমিত চেনেলটোলৈ আপোনালোকক সম্ভাষণ জনাইছোঁ। আমাৰ এই চেনেলটোত আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পালে লাইক, সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। কৰ্মক নিজৰ ধৰ্ম কৰক, তেতিয়াহে সফলতা লাভ কৰে। যিসকলে কৃষ্ণক নিজৰ বুলি গ্ৰহণ কৰে, তেওঁলোকৰ জগতৰ প্ৰতি কোনো ভয়ৰ কাৰণ নাই। সংকটৰ সময়ত আতংকিত নহ'ব, এইটোৱেই কৃষ্ণৰ পৰীক্ষা। কৃষ্ণৰ ভক্ত কেতিয়াও অকলশৰীয়া নহয়। জীৱনটো সহজ হৈ পৰে যেতিয়া আমি নিজকে কৃষ্ণৰ ওচৰত সমৰ্পণ কৰোঁ। সময় যিয়েই নহওক কিয় কেতিয়াও বিশ্বাস হেৰুৱাব নালাগে। কৃষ্ণই কয়, তোমাৰ কাম কৰা, ফলাফল মোৰ ওপৰত এৰি দিয়া। য'ত বিশ্বাস থাকে তাতেই অলৌকিকতা নিশ্চয় ঘটে। প্ৰতিটো পতন এটা শিক্ষা, পৰাজয় নহয়। কৃষ্ণৰ কৃপাত অসম্ভৱো সম্ভৱ হৈ উঠে। নমস্কাৰ।